হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে মোৰ মেডিচিনৰ পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল। আজিৰ ভিডিঅ'ৰ মেইন টপিক হৈছে বিশেষকৈ মোৰ গাহৰি পোৱালি দুটা আজি এসপ্তাহ ধৰি বৰষুণটো নেৰানেপেৰা দি থকাৰ কাৰণে মই খেৰ লগাই দিছিলোঁ। খেৰ লগাই দিয়াৰ কাৰণে তাৰ পৰা চাই পোকে কামুৰি তাৰমানে স্কিনটোত ৰঙা ৰঙা টাইপৰ ওলাই গৈছে স্কিনৰ বেমাৰ। গতিকে এইটো মই কেনেকৈ নিৰাময় কৰি আছোঁ এইটো আজি আপোনালোকক দেখুওৱা হ'ব। ভিডিঅ'খিনি স্কিপ নকৰাকৈ সকলোৱে চাই থাকিব আৰু যদি ভিডিঅ'খিনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত বেল আইকন দবাই দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল ভিডিঅ'খিনি দেৰি নকৰি ভিডিঅ'খিনি আৰম্ভ। এইখিনি পূৰা অকল বগাকেইটা হৈছে মানে পূৰা ৰঙা ৰঙা হৈ গৈছিলে, এতিয়া অলপ ভাল পাইছেগৈ। মই মেডিচিন ইউজ কৰি আছোঁ। এইকেইটা চাওকচোন, দুটা পোৱালি ৰঙা ৰঙা হৈ গৈছিলে, এতিয়া অলপ ভাল পাইছে। এইকেইটা হোৱা নাই। এইকেইটা হোৱা নাই পোলাকেইটা। আৰু এইটো বগাটো চাওক, বগাখিনি এতিয়া ভাল পাইছেগৈ। হৈছে চাওক, এইখিনি অলপ ভালেই পাইছোঁ এতিয়া। ইয়াত আচলতে মই খেৰ লগাই দিছিলোঁ। খেৰ লগাই দিয়াৰ কাৰণে খেৰৰ পৰা চাই পোক আহে, চাই পোককেইটা কামুৰিলে সেইকাৰণে এনেকুৱা হয়। স্কিনটোৰ খেৰ লগাই দিলে তাৰমানে স্কিনটোৰ বেমাৰ আহেই। এতিয়া মই ইয়াত পটাছ পানীৰ পৰা ধুই পিনি ধুনীয়াকৈ ধুই দিলোঁ। পটাছ পানী ধুই পিনি চাফা কৰি দিলোঁ। চাফা কৰি পিনি এতিয়া ৰাখি দিছোঁগৈ। আৰু মই 3 দিনৰ আগতে এটা ইনজেকশ্যন দি দিছোঁ, নহ'লে একেবাৰে একদম পূৰা ৰঙা ৰঙা হৈ গৈছিলে। পোৱালিকেইটা অৱস্থাই নাইকিয়া হৈছিলে। 3 দিনৰ আগতে ইনজেকশ্যন দিছিলোঁ, আজিও দিছোঁ। 3 দিনৰ মূৰত এটা ইনজেকশ্যন দি দিব লাগে। আপোনালোকক মই দেখুৱাম কি ইনজেকশ্যন মই দি পিনি অলপ এইকেইটা ভাল পাইছোঁগৈ। তাৰমানে বগা গাহৰিবিলাকত এনেকুৱা স্কিনটোৰ বেমাৰ আহেই নেকি। মোৰ য়ৰ্কশ্বায়াৰ গাহৰিটো আগত আহিছিলে বাৰু, এইটো এনেকৈ মই নিৰাময় কৰিলোঁ। বগা মানে আহি যায় নেকি, মই এনেকুৱা ধাৰণা পাইছোঁ। মানে বগা গাহৰিবিলাকত স্কিনটোৰ বেমাৰটো সোনকালে মানে প্ৰভাৱটো পৰে। আৰু কোলাবিলাক চাওকচোন, কোলাবিলাক একো হোৱা নাই। এইটো ইনজেকশ্যন মাৰিলোঁ। চাওক, আইভাৰমেক্টিন। আৰু এইটো মই 0.5 ml দি দিছোঁ মই। আৰু লগত দি দিছোঁ মই এণ্টিবায়'টিক। এইখিনি এণ্টিবায়'টিক দি দিছোঁ যাতে মানে পুনৰ এইটো বেমাৰটো আকৌ ঘূৰি নাহে, তাৰ কাৰণে এণ্টিবায়'টিক দি দিছোঁ। এণ্টিবায়'টিক দিলে মানে ভাল হয় আৰু। গতিকে ইয়াৰ পৰা মই দি দিছোঁ, 3 দিনৰ আগতে দি দিছোঁ, আজিও দি দিছোঁ। এতিয়া ভাল পাইছেগৈ। মই আগতে কৈছোঁৱেই য়ৰ্কশ্বায়াৰটো মই এনেকুৱাই ভাল কৰাইছোঁ ইয়াৰ পৰা। গতিকে আপোনালোকৰ পোৱালিবিলাকৰ যদি এনেকুৱা স্কিনটোৰ যদি প্ৰব্লেম দেখা দিলে এইটো ইনজেকশ্যন মাৰি চাব পাৰে, ট্ৰাই কৰি চাব পাৰে। মই ইয়াৰ পৰা ভালেই ফল পাই আছোঁ। আৰু বৰষুণটো একদম এতিয়াও দি আছে, চাওকচোন, টিপিক টাপাক দি আছে। বতৰ ডাৱৰীয়া আৰু চাওকচোন, এতিয়াও দি আছে। উপায় নাই বন্ধুসকল, এনেকুৱা বতৰ বেয়া হ'লে আৰু বেমাৰ আজাৰৰ লক্ষণ দেখা দিয়ে, বহুতো নানা ধৰণৰ বেমাৰ আজাৰ। গতিকে চাফ চিকুণতাৰে ফাৰ্মখনক ৰাখিবলৈ চেষ্টা কৰিব।
মই পূৰা ৰাতিপুৱা পানীৰ পৰা একদম ধুই পিনি এতিয়া পটাছ পানীৰ পৰা ধুই দিছোঁ। গতিকে বন্ধুসকল, বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে কামো কৰিব পৰা নাই। মোৰ এই ৰুমকেইটা কমপ্লিটলি বনাব পৰা নাই, আধৰুৱা হৈ ৰৈ আছে। মই ভাবিছিলোঁ এসপ্তাহৰ ভিতৰত পূৰা ক্লিয়াৰ কৰিম বুলি, কিন্তু বতৰে বাধা দি আছে। বতৰ যদি ভাল হ'লে মই 4-5 দিনৰ ভিতৰত ক্লিয়াৰলি বনাম বুলি ভাবি আছোঁ। আৰু ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'খিনি চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক কৰি দিব। আপোনালোকৰ যদি এনেকুৱা সমস্যা থাকিলে, মই যিটো নেকি মই ইনজেকশ্যন দি আছোঁ এইটো আপোনালোকে ট্ৰাই কৰি পিনি চাব পাৰে, ভাল ৰিজাল্ট পাব। গতিকে ভিডিঅ'খিনি শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ পুনৰ লৈ আনিম। গতিকে আজিলৈ ইমানেই ৰাখিব বিচাৰিছোঁ। শেষত আপোনালোকলৈ বাই বাই।